2025 বৰ্ষক বিদায় দি 2026ক আদৰিলোঁ। কিন্তু সেই 2025 বৰ্ষৰ কাল অমানিশাৰ এটি দিনত আমি অসমৰ হিয়াৰ আঙুঠি জুবিন গাৰ্গক হেৰুৱালোঁ। কিন্তু জুবিন গাৰ্গে জানো ন্যায় পালেনে? প্ৰতিজন অসমীয়াৰ বুকুৰ আঙুঠি জুবিন গাৰ্গক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰুৱালোঁ। সেই 2025 বৰ্ষটোত শেষবাৰৰ বাবে জুবিন দাক আমাৰ মাজৰ পৰা বিদায় দিওঁ। আৰু কিন্তু তেওঁক 2025 বৰ্ষৰ লগতে তেওঁকো বিদায় দিয়া কথা নহয়, কিয়নো জুবিন দা আমাৰ মাজত প্ৰতিটো মুহূৰ্তত প্ৰতিটো খোজত তেওঁ জীৱিত আছে। কিয়নো তেওঁৰ প্ৰতিটো গানে আজিও যেন জুবিন দা জীৱিত থকাৰ কথা কৈ গৈছে। সেইবাবে কৈছোঁ, জুবিন দা কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায়। প্ৰতিটো গানত তেওঁ জীৱিত আছে, প্ৰতিটো স্মৃতি তেওঁ জীৱিত আছে, প্ৰতিজন অসমীয়াৰ বুকুত জুবিন দা জীৱিত আছে। সদায় জুবিন দা জীয়াই থাকিব এনেধৰণে। আমি কেতিয়াও জুবিন দাক হেৰাবলৈ নিদিওঁ। প্ৰতিশ্ৰুতি দিয়ক যাতে জুবিন দাক কেতিয়াও হেৰাবলৈ নিদিওঁ। শেষবাৰৰ বাবে জুবিন দাক বিদায় দিওঁ আহক। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু জুবিন দাৰ বাবে এটি কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক শেষবাৰৰ বাবে জুবিন দাক বিদায় দিওঁ। আৰু 2026 বৰ্ষক আদৰি লৈ এটা প্ৰাৰ্থনা কৰক যাতে জুবিন দাই অতি সোনকালে ন্যায় পায়, দোষীয়ে উচিত শাস্তি পাব লাগে। সেই প্ৰাৰ্থনা আৰু ভগৱানৰ ওচৰত অনুৰোধ কৰক যাতে 26 বৰ্ষত অতি সোনকালে জুবিন দাই ন্যায় পায়। ব'লক জুবিন দাক শেষবাৰৰ বাবে বিদায় দিওঁ।